Friends, welcome back to MP Vlog. Eta video publish soal আজি আছো মই ইহঁতৰ ঘৰত পুৰা আজি ধামাকা ভিডিও বনাম ইহঁতৰ গাঁৱত পুৰা ভিলেজ ব্লগ মানে আমাৰ হিৰিত নহয় আমাৰ গাঁৱত নহয় ইহঁতৰ গাঁৱত ওচৰতে আমাৰ ঘৰৰ ওচৰতে ইহঁতৰ গাঁৱত পুৰা ধামাকা ভিলেজ ব্লগ দেখাবৰ চেষ্টা কৰিম তো আপোনালোকে মোৰ ভিডিওটো যাতে স্কিপ নকৰে যদি এনেকুৱা তাৰ মজাদাৰ ভিডিও পুৰা এডভান্স তো আপোনালোকে স্কিপ কৰিলে গম নাপাব যে ক'ত কি কেনেকৈ আজিৰ এই ভিডিঅ'টো শ্বুট কৰিম বা ক'ত কি কৰি ক্লিপ বনাম আপোনালোকে পুৰা একদম জচিলা ভিডিঅ' তামাম আপোনালোকে যাতে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকে ঠিক আছে তো এটা বস্তু আপোনালোক আজি দেখুৱাই দিম বস্তুটো কি আছে দেখা পাই আছে আপোনালোকে 1 2 3 পাৰু বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুৰীয়া গানে গানে তুমি মোৰ সুৰে সুৰে তুমি মোৰ দূৰে দূৰে নৰবা মোৰ পাওঁ যেন কাষতে মোৰ তেজে তেজে তুমি মোৰ হুৱা জুৰিয়া যে কত জনমৰে মোৰ আপোন যে তুমি খুবা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে মনে আজি পাখি মেলে ও চোৱা কিনো ৰঙে হিয়া ভৰে মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে দূৰণিৰে তৰাতিহে যেন জুৰিলেহি আজি মনে মনে হৃদয়তে কি যে বুকু ভৰা বহু মৰমেৰে মই আছো তোমাৰে দুচকুৰে পাহিতে চাৰুৱা দুচকু জপা তুলিয়া বতাহে উৰি আহি কলে যে পাহাৰৰ চূড়াকে মেঘে মেঘে যাচিয়াৰে নাদৰ জুৰি দিয়ে বেকেৰে হিৰে হিৰে জপিয়া আবেগেৰে কৈ যায় শুনা শুনা পিৰিতিৰ নাই ভাগৰ আবেগৰ ৰাগি বতাহত উৰে চুদিশে মন কিনো কৰো দেখা পালে আপোনালোকে এই ক্লিপটা কেনেকুৱা লাগিছে মানে কেনেকুৱা কৰি কালেক্ট কৰিছোঁ পুৰা একদম বেলেগ কৰি কালেক্ট কৰিছোঁ এই ক্লিপছকেইটা গতিকে কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাব যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু যদি ভাল লাগিলে ভাল লাগছে বুলি আৰু কমেণ্ট কৰি দিব নাকি তো এতিয়া আছোঁ মই এটা বেলেগ হেৰিত বেলেগ নহয় দেই ইয়াতে ওচৰতে তো অলপ আৰু আজিৰ দিনটো বহুত বেছি গৰম আৰু পানীও পৰি আছে বা বৰষুণো পৰং কৰি আছে কিন্তু পৰা নাই কিন্তু ৰ'দো দি আছে তেনেকুৱা নিচিনা বহুত তেনেকুৱা থাকিলে বহুত গৰম লাগে তো এতিয়া বৰ্তমান ৰ'দ দি আছে বহুত ইয়াতে আহিলোঁ এনেই ইফালে ফুৰিব আমাৰ গাঁৱৰ ওচৰত ইপিনে এতিয়া ফুৰিব আহিছোঁ তো অলপ মুখ চুখ ধুই লৈ পুখুৰীটোত কি মজা পুখুৰী ইয়াতে গাঁও থোৱা পৰা যায় কিন্তু বহুত দ আছে আৰু লেতেৰা হয় গাঁও থিলে না ইয়াতে মাটি আছে এইফালে ভাল কিন্তু ইয়াতে নাগুঠো মই গাঁও থিব নাই ইয়াতে এইটো হৈছে ৰাইজৰ পুখুৰী আৰু এইপিনে হৈছে ৰাস্তাটো ইপিনে এতিয়া আছোঁ মই আজি বেলেগ এটা বস্তু দেখাম আৰু সেইপিনে মই প্ৰায়ভাগ ভিডিঅ' বনাইছিলোঁ এইপিনে এই ৰাস্তা ঘৰেদি মানে যোনটো ৱাটাৰফলছ বুলি কৈছিলোঁ যে মই গাঁও থিব যায় আহে সেইটো ফালেদি যায় কিন্তু ইটো এটা আছে ইয়াতে এটা আছে কিন্তু এইটো বস্তু খুব প্ৰায়ভাগ মানুহে গম নাপায় আৰু এইপিনে চাওক Wow, what is a view, man? What is view? Itu কিন্তু শ্মশান দেই
আৰু ইপিনে ট্ৰেকিং কৰিব লাগিব, অলপ ভাগৰ লাগিব, অলপ চলপ ভাগৰ লাগিব, গতিকে ট্ৰেকিং কৰিব লাগিব। বেছি দূৰ নহয়, অলপ দূৰ। ঠিক আছে, দেখুৱাই যাম বাৰু নাকি। তো ফাইনেলি বৰ্তমান আমি পহুঁচ গয়া হে, মতলব ফাইনেলি আহি পালোঁ বৰ্তমান। অ' মাই গড, বহুত দিনৰ মূৰত ইয়াতে প্ৰায়ভাগ নাহে আজিকালি মানুহ সেইটো হোৱাৰ পৰা। দেখুৱাই আছোঁ বাৰু কেনেকুৱা কৰি কয়। তো ৱাও, যিটো ভিউজ দেখা পাই আছোঁ বহুত দিনৰ মূৰত, 2 বছৰ, মোটামুটি 2 বছৰ 1 বছৰ মানত আহি পাই পিনে অহা নাছিলোঁ, এইটোত অহা নাছিলোঁ, প্ৰায়ভাগ নাহোঁ। তো দেখুৱাই আছোঁ আপোনালোকক। ৱাও, বিচাৰিছো কাষৰতে সদায় তোমাক শুনা শিকিব। চ' ৰাইজসকল, এয়াই হৈছে সৰু সুৰা ৱাটাৰফলছ নহয়, এইটো হৈছে বিল টাইপৰ। ইয়াতে গা উঠিব পাৰে, খুব ভাল। আগতে ইয়াতে গা উঠিছিলোঁ, আগতে গৰম দিনত, এনেকুৱা নিচিনা গৰম দিন আহি আছে ইয়াতে গা উঠিছিলোঁ। কিন্তু ইয়াতে প্ৰায়ভাগ মানুহ নহা হ'ল সেইটো হোৱাৰ কাৰণে। আৰু পানীটোত চুই চাই দেখুৱাম, মানে ইয়াতে মাছো আছে। নকল মই ফুলিব দিয়া তুমি মোৰে সময়া মৰম, নাচিব দিয়া দুচকুতে তৰুণী ৰাখা। এতিয়া আমি সৌ শিলটোত যাম, এই দুটা শিল দেখিছে না, এই শিলটোত যাম, তাৰ তলত যাম, মানে তাৰ তলত নহয়, তাৰ ওপৰত উঠিম। ৱাও, কি ধুনীয়া এটা পৰিৱেশৰ মাজত আছোঁ। মানে আহিয়ে ভাল লাগছে। কি ফ্ৰেছ গৰম, ফ্ৰেছ গৰম নহয়, ফ্ৰেছ ঠাণ্ডা পূৰা। গাঁঠিলে হৈ, কিন্তু গধূলি হ'ল না, গধূলি হোৱা নাই তথাপিও আৰু এইখিনি সময়ত আৰু কাই গাঁঠে। তো অকলে আছোঁ, আৰু 2জনমান থাকিলে গাঁঠিলে হয়, কিন্তু অকলে থাকিলে ভাল নালাগে, কিবা এটা ভাল নালাগে ইয়াতে আহি। তো এনেই আছোঁ জাষ্ট আপোনালোক দেখুৱাৰ কাৰণে যে আমাৰ এইটো পুৰণিটো মানে নতুনটো সকলোৱে দুখায়। তাতে যিটো নতুন আছে সেই নতুনটো সকলোৱে আহে, কিন্তু বৰ্তমান আমাৰ গাঁৱৰ ওচৰত থকা মানুহবিলাকে সেই জানে যে ইয়াতে যে পুৰণিটো আছে, কিন্তু তাত যোনবিলাকে নতুন কৰি আহে বা নতুন কৰি আহে সেইবিলাকে নাজানে মানে ইয়াতে। তো এতিয়া আমি নুমি যাই আছোঁ। দহা নহয় চাগে, ইমান দিন হ'ল নোমাও নাই, বৰ্তমান কেনেকুৱা নাজানো ভাল কৰি। তো দহা চাগে বহুত। তো দ আছে চাগে বহুত, ইপানে যাব নোৱাৰিম চাগে, কিবা কাৰণ যদি যায় আৰু যাব গেৰে। নোৱাৰিম ভাই, নোৱাৰিম, বহুত পানী আছে, বহুত দ আছে এইফালে। তো যাব নোৱাৰা। চ' বহুত বেছি দহা আছে ইপানে পানী দেখি নুমবা নোৱাৰা। আৰু এই তাতে তামাম গড়ছিলোঁ, আৰু এই তাতে গাছ আছিল এডাল, এইখিনিত গাছ আছিলে আগত, এই গাছ আছিল, গাছৰ পৰা পূৰা একদম উঠি কিনে জাপকাইছিলোঁ আগতে সৰুতে। আৰু এইটো আছে সেই গছ আছে, তো বহিব পাৰে এই বস্তুটোত, এইটোত। আৰু ইপিনে নাযাওঁ বাৰু, এতিয়া সোনকালে ফটাফট যাওঁ ইয়াৰ পৰা ওলাই। জাষ্ট গাঁঠিবতো মন আছিল, কিন্তু গাঁঠিব নোৱাৰা নাই এতিয়া, আৰু একো আনা নাই গাঁঠিবৰ কাৰণে, পেন চলা নাই, গতিকে চলাটো খুলি নে গাঁঠিব পাৰিম, কিন্তু যেতিয়া গধূলি হ'ল আৰু ভাল নালাগে, ইমান এটা নাগুঠো। তো ইয়াৰ পৰা যাই ভাল হ'ব সোনকালে ফটাফট। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি লবা পাৰো বতৰা, কি যে বুকু ভৰা মোৰে মন। কথাটো হ'ল, এইটো যিটো বিল আছে, এই বিলটো আমাৰে হয়, আমাৰ গাঁৱৰে হয়, আৰু যোনটো নতুন সেইটো আমাৰে হয়। তো দুটা মানে হ'ল এতিয়া বৰ্তমান। তো আহিম বেলেগ দিনতে গাঁঠিব, তাতো আহিম, ইয়াতো আহিম। গৰম দিতো দিয়ে আছে, কিন্তু অহা নাই। আজি অহা কথা আছিল, কিন্তু অহা নাই। তো আহিম ইয়াতো। তো বাই আহি আছোঁ অতি সোনকালে, জল্দি গা উঠিবৰ কাৰণে। মজা লাগিব গা উঠি, ইয়াতে কিন্তু মজা লাগে। এতিয়া আছোঁ ফিল্ডত। আজি ফিল্ডত বৰ্তমান কুইফি নিহিয়ে, কায়ো নাই দে। আজি কিয় কাৰোবাক অহা দৰে পাইছিলোঁ, কিন্তু কোনো অহা নাই দে। উপায় নাই, যিহেতুকে আহিছোঁ, অলপমান ৰানিং চানিং এক্সাৰচাইজ কৰি যাওঁ। বননিত তুলিলে ধুৰীয়া গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰে দূৰে নৰবা মোৰ, পাওঁ যেন কাষতে মোৰ, তেজে তেজে তুমি মোৰ হোৱা জুৰীয়া।
ক্ষমা নকৰো ভিডিঅ'টো না কি আৰু বেছি কৰিব মন নাই তো ভিডিঅ'টো এইখিনি আছে যদি ভিডিঅ' ভাল আছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু জোতা কৰা আছে দুনিয়াৰ গন্থাই আছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই নতুন ছাবস্ক্ৰাইব কৰিব তো আজিলৈ কিন্তু বাই বাই মোর আপন যে তুমি খুব